কোটা গিরিলত দরজা লেভেল দিয়ে আছে কি বুলবুলাই আছে তোক যাবা দিছ না নাই আজি ঘৰত মায়ো নাই দইটাও নাই আমাৰ আপাও নাই আরে ভালে ভালে যা হয় নেকি ভালে আছি মই নাযাওঁ এডাল দি আজি মই তোৰ বাটত আত্মহত্যা কৰিম আজি যদি আপা থাকি লয় তোক মই এন্দালিতে গৰু কুবেন দিয়ালো হয় তোৰ যদি ইমানে মৰবেৰ মন আছে নহয় আমাৰ বাউণ্ডাৰী বাহিৰত লৈ যা ৰেলুৰ আগত মৰা বিখাই মৰা ফাঁচি দি মৰা বাছৰ আগত মৰা যেনকে মৰা সেনকে বৰগে মোৰ ক'ব লাগে নাই ঐ মই মল্লি তাৰ মানে ভালেই পা মই মল্লি তহঁতৰ ঘৰৰ চাৰিসীমাতে মৰিম ঘৰত দৰমুহুতে মৰিম ঐ তাৰ মানে বিমলৰ দোকানৰ পাণ দোকানৰ আপাকেইটাৰ লগত আড্ডা মাৰাটো সঁচা হাও মোৰ কপাল ঐ তই মোক ক'ত বিমলৰ দোকানত আড্ডা মাৰা দেখলি হা কিতনাহানে মই বিমলৰ দোকানত চেম্পন বেহে গেছিলো তই মোক ইকলিহান হিচাপত নাম দে হা ঐ পিঠিত মাৰি তই আকৌ কৰিব নৰা পিঠিত অন্তাত থাকে নেকি এতে মাৰ কুচে আনা খলি দি হানি মাৰি ফেলো মোৰ ক'ব লাগে নাই তেতে এই শহীদ বেদীটো মোৰ ঘৰৰ সন্মুখত বহি দিব হয় নেকি ইগলাহান ফালতু কথা ফালতু ধান্দাত মোৰ ঘৰত আহ উঠ বুলি কৈছো নহয় উঠ নাই মই এতে বহি থাকিম উঠলি নাই তই অনিৰ্দিষ্টকাল ধৰ্মঘাত কৰিম হ'ব যা চেণ্ডেলযোৰ লৈ যা চেণ্ডেল নালাগে তোৰ চেণ্ডেল থাকিলেও এটা অপৰাধ লাগবা পাৰে যা পুত কেনো তই আমাৰ ভাগাটোত যাহানো ইমান অপমান কৰা হে এতে অনিৰ্দিষ্টকাল ধৰ্মঘাত কৰিম হয় নেকি তাতেই থাক মই আমাৰ নগলত ৰখি আছো তই কেনকে পাৰ চাও পানী এক গিলাচ দিবি না সেইটো চান্স লৈ গেটৰ ভিতৰত সোমাবা দৰকাৰ নাই দি নাখালেও হ'ব দে নাখাওঁ ধন সম্পত্তি নেদিলেও মানুহ মৰিবৰ সময়ত পানী এক গিলাচ হ'লেও দে তই তাকো দিবি নৰা নৰো আমাৰ দমকলত পানী হে গৈছি ঐ জানি সিদিনাখনে ৰাগে হঙে তোক মই যি কলো এতিয়াতো চৰি গৈছো এই চাও গাৰ্লফ্ৰেণ্ডৰ আগত বয়ফ্ৰেণ্ডে কাণত ধৰিছো তোৰ বয়া নালাগে না তই মোক সিদিনাখনে কি কৈছিলি তই দিয়া বস্তুগিলাখান মই ঘূৰাই দিব লাগে তই মোক দিছিলি কি বগৰী ৰবট টেঙা বুট ভাজা ফুলেৰি সেইগিলাখান এতিয়া মই তোক বমি কৰি উলিয়াই দিলিহে হ'ব সেই চেনি সেইগিলাখান কথা ফৰগেট কৰে ৰাগে হঙে কলো আৰু সেই তোৰ ফৰগেট চৰগেট বাদ দিয়ে এৰপে যা ইথেন আমাৰ আপা আহিব লাগিলে কিন্তু এডালে দি দিব কিয় তই যা বুলি কৈছো এণ্ডাল পুতি থৈ যাওঁ নহলি ফেল দি আৰু খৰকি আহিব পাৰা নহয় যা আৰু এটা কথা কিন্তু কি আমাৰ আপা আহি যদি তোক সোধে মোৰ নামটো নকবি কিন্তু যদি ক যাওঁৱে তন্ধৰ আপাই কি কৰবয়ে মোক হিন্দী চিনেমাৰ এক্টাৰ নে কান্ধত দাঙি নিয়াৰ দৰে দাঙি লৈ যাম গম পাবি আপাই মোক আকোদাল কৰিব নৰয় যা দাঙি নিয়ে কচমছে আৰে মোৰ পেটৰ বিষটো তহঁতৰ ঘৰত দৰমুহুত উঠবা লাগে না গেষ্টিকে এই শ্ৰেণীক কেমানকে কলো অলপ কলাখাৰ আৰু পানী লৈ আহে তাই মোক মৰ বুলি কৈ গেছে তহঁতৰ ঘৰৰ সন্মুখত মৰলি তহঁতৰ বদনাম নহ'ব না এতিয়া অলপ ভাল পাইছো দেই মই যাব পাৰা আছো যাবি নেকি যাই থাকো দেই লাহে যাবি যা তই ক'ৰ পৰা আহিলি এনে ঘূৰবা গৈছিলো না যাতে